এপ্ৰিল ইয়াত পতা হৈছে চৰাইখোলা পাৰ্ট 2ত। আমাৰ এতিয়া যিমানখিনি পোৱালি আছে নহয়, পোৱালিখিনি ইয়াত অনা হৈছে। এই পোৱালিখিনি আমাৰ ইয়াতে আনি আমি চিলেকশ্যন কৰিম, মানে আমি গ্ৰেডেশ্যন কৰিম, মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিয়া হ'ব। আৰু যিখিনি পোৱালি বেছি আছে নহয়, সেইখিনি পোৱালিক আমি মানে কনচলেটেড প্ৰাইজ দিয়া হ'ব। বাকী আমাৰ পোৱালিখিনি যে আনিছে, পোৱালিখিনিক আমি কেনেকৈ তাক চাইণ্টিফিকেলি পালন কৰিব লাগে বা কম ঠাইতে কেনেকুৱাকৈ ৰাখি সিহঁতক ডাঙৰ দীঘল কৰি সিহঁতৰ পৰা গৰম হ'লে আমি বৰ্ণসংকৰ পদ্ধতিত সিহঁতক বেজী দি, গতিকে সিহঁতৰ পৰা কেনেকৈ গাখীৰ বেছিকৈ উৎপাদন কৰিব লাগে আমি সেই সজাগতা সভাত আমি সিহঁতক বুজাই দিয়া হৈছে। আমি তেওঁলোকক আৰু কোৱা হৈছে যে যদি আমাৰ পোৱালিবিলাকক আমি বৈজ্ঞানিক পদ্ধতিৰে গোহালিত ৰাখি সিহঁতক ভাল খাদ্য, কেঁচা ঘাঁহ খুৱাব পাৰোঁ, গতিকে পোৱালিবিলাক আমাৰ 15ৰ পৰা 24 মাহৰ ভিতৰত প্ৰথম গৰমত আহিব। আৰু গৰম আহিলে আমি আমাৰ ডাক্তৰখিনি বা আমাৰ যিখিনি ক্ষেত্ৰ সহায়ক আছে তেওঁলোকে জানিব যে আমি কোনটো গৰুক কি বেজী দিব লাগিব। আমাৰ লোকেল গৰুবিলাকক আমি জাৰ্চি বেজী দিব লাগিব। যিবিলাক জাৰ্চি ক্ৰছ থাকিব পোৱালি, সেইবিলাকক আমি হলষ্টেইন ফিজিয়ন নহ'লে গিৰ নহ'লে আমাৰ হলষ্টেইন ফিজিয়ন নামৰ আমাৰ বেজী আছে, সেইটো আমি দিব লাগিব। গতিকে সেইবিলাক যেতিয়া ডাঙৰ হ'ব, ডাঙৰ হ'লে সিহঁতক আকৌ যেতিয়া বেজী দিয়া হ'ব, সিহঁতৰ পৰা গাখীৰ আমি মোটামুটি 7ৰ পৰা 10 লিটাৰ গাখীৰ পোৱা যাব। আমাৰ লোকেল গৰুৰ পৰা যিটো পোৱালি হ'ব, সেইটো যেতিয়া গৰম হ'ব, সিহঁতক যেতিয়া বেজী দিয়া হ'ব, সিহঁতৰ পৰা আমাৰ 3 লিটাৰৰ পৰা 5 লিটাৰ গাখীৰ পোৱা হয়। গতিকে আমি তেওঁলোকক বুজাই দিছোঁ যাতে তেওঁলোকে গোটেইখিনি গৰু বৈজ্ঞানিক পদ্ধতিৰে ঘৰত ৰাখি ভালদৰে কেঁচা ঘাঁহ খুৱাই, ভালদৰে চাপৰ যিটো আমাৰ কিনা আছে খাদ্য আছে, এইটো যদি খুৱাই, গতিকে সিহঁতৰ গাখীৰ বাঢ়িব। আক্ৰান্তৰ ক্ষেত্ৰত আমি সিহঁতক পেলুৰ ঔষধ খুৱাব লাগিবই। তাৰোপৰি আমাৰ টাইমলি আমি সিহঁতক ভেকচিন দিম, যেনে সিহঁতক BQSS ভেকচিন দিম, আমি চবকাৰ FMD ভেকচিন দিম। আৰু পোৱালিবিলাক যেতিয়া 8 মাহৰ পৰা 15 মাহমান হ'ব, সিহঁতক আমি বুচেলিচিছ ভেকচিন দিম। বুচেলিচিছ ভেকচিন দিয়াৰ পিছত যিজনী গৰু গাভিন হ'ব, সিহঁতৰ পোৱালি মানে 4 মাহ 5 মাহতে এবৰ্চন নহয়। গতিকে সেইকাৰণে সিহঁতক আমি বুচেলিচিছ ভেকচিন দিব। আৰু এইবিলাক আমি চৰকাৰৰ পৰা বিনামূলীয়াকৈ দিয়া হয়। লগতে ভেকচিন দিয়াৰ লগে লগে আমাৰ পোৱালিবিলাকো ৰেজিষ্ট্ৰেশ্যন কৰা হয়। পোৱালিকে নহয়, গাইবিলাককো ৰেজিষ্ট্ৰেশ্যন কৰা হয়। আজিকালি ৰেজিষ্ট্ৰেশ্যন কৰাটো চৰকাৰৰ নিয়ম হৈছে।